নমস্কাৰ ছাত্ৰীসকল আজি তোমালোকলৈ লৈ আহিছোঁ অনুশীলনী 4.3 2 নম্বৰ 3 নম্বৰৰ 4টা অংক 1 2 3 4 আগৰ আলোচনাত আমি 1 নম্বৰ অংক এটা আলোচনা কৰিছিলোঁ 1 নম্বৰ 2 নম্বৰটো তোমালোকক 3 নম্বৰ 4 নম্বৰ কৰিব দিয়া হৈছিল তোমালোকে নিশ্চয় পাৰিছা আহা আজি আমি পাঠলৈ আগবাঢ়ি যাওঁ 2 নম্বৰ অংকটো দিয়া আছে 214 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা এনে ধৰণৰ কিমান ৰেখা আছে আৰু কিয় এটা প্ৰথম যেটো মান আছে সেইটো যদি আমি x ৰ মান আৰু দ্বিতীয়টো y মান ধৰি লওঁ তেতিয়া হলে আমি সমীকৰণ গঠন কৰিব পাৰিম কি সমীকৰণ গঠন কৰিব পাৰিম তোমালোকে চোৱা অনুশীলনী 4.3 2 নম্বৰ সমাধান ইয়াত x equal to 2 y equal to 14 এতিয়া প্ৰথম সমীকৰণটো আমি লিখিব পাৰিম x plus y equal to 16 এতিয়া আমি পৰীক্ষা কৰি চালে x ৰ মান যেটো 2 আছে গতিকে x ৰ মানটো 2 বহুৱাই দিয়া ৰাইট হ্যান্ড সাইড 16 যে আছে 16 টো আমি পাওঁ না পাওঁ আমি চাম তোমালোকে লেফট হ্যান্ড সাইডটো প্ৰমাণ কৰি চালে ৰাইট হ্যান্ড সাইডটো ওলাই পৰিবনে নপৰে চাব পাৰিবা লেফট হ্যান্ড সাইড আছে x plus y x ৰ মান আছে 2 বহুৱাই দিয়া আৰু y মানটো 14 বহুৱাই দিয়া দুটাকা যোগ কৰিলে 16 পাম যেটো আমাৰ ৰাইট হ্যান্ড সাইডত আছে গতিকে এইটো সমীকৰণ শুদ্ধ হ'ব এটা সমীকৰণ হৈছে কি x plus y equal to 16 আৰু দ্বিতীয়টা আৰু এটা সমীকৰণ ল'ব পাৰো 7x minus y equal to 0 ঠিক একেদৰে ইয়াতে লেফট হ্যান্ড সাইডটোৰ পৰা আমি ৰাইট হ্যান্ড সাইড 0 পাম না নাপাম চাম লেফট হ্যান্ড সাইডত দিয়া আছে আমাক কিমান 7x minus y দিয়া আছে x ৰ ভ্যালু আছিল 2 গতে 2 বহুৱাই দিলো আৰু 2 টো 7 ৰ লগত পূৰণ হৈ আছে minus y ভ্যালু আছিল 14 বহুৱাই দিলো 7 দুগুণ 14 ইফালে 14 হ'ল 14 ৰ পৰা 14 গলে 0 যেটো ৰাইট হ্যান্ড সাইডত 0 আছে গতে এইটো সমীকৰণ আমাৰ শুদ্ধ হ'ব এতিয়া দুটা সমীকৰণ উলিয়াব দিছে নহয় এইটো আৰু এইটো হ'ব তাৰ পিছত প্ৰশ্ন কৰিছিল যে এনে ধৰণৰ কিমান ৰেখা আছে আৰু কিয় আমি লিখিব পাৰো এনে ধৰণৰ অসীম সংখ্যক ৰেখা আছে অসীম সংখ্যক ৰেখা আছে আৰু কিয় বুলি সুধিছে কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা অংকন কৰিব পাৰি হৈছে এইবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 1 নম্বৰটো যদি 3 4 বিন্দুটো ঠাইছ y equal to ax plus 7 সমীকৰণটো লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান উলিয়াব দিছে আমি অংকটো কৰি চাও আহা 3 নম্বৰ 1 সমাধান আমাৰ বিন্দুটো দিয়া আছিল 3 4 বিন্দুটোত x ৰ ভ্যালু পাম আমি 3 আৰু y ভ্যালু পাম কিমান 4 এতিয়া আমাৰ সমীকৰণটো আছে ঠাইছ y equal to ax plus 7 x আৰু y ভ্যালুবোৰ বা মানবোৰ বহুৱাই দিয়া y মান পাইছিলা কিমান 4 গতিকে 3 into 4 হ'ব 3 লগত y টো পূৰণ হৈ আছে ঠিক একেদৰে x ৰ ভ্যালু আছিল 3 গতিকে এৰ লগত 3 পূৰণ কৰা 7 plus 7 হ'ল 4 3 গুণ 12 হ'ব আৰু ইফালে ঠাইছ a হ'ল ঠাইছ a plus 7 এই গোটেইখিনি ইফালে পৰীক্ষান্ত কৰা ঠাইছ a plus 7 টো আৰু 12 টো ইফালে পৰীক্ষান্ত কৰা দেখা পালো 7 টো আমি ইফালে নিব পাৰিম গতিকে ঠাইছ a ইফালে ৰাখিলো 7 টো ইফালে নিলে মাইনাস হৈ যাব 12 minus 7 হ'ব ইয়াত ঠাইছ a থাকিলে ইফালে 5 হ'ব 12 ৰ পৰা 7 গলে 5 গতিকে এৰ ভ্যালুটো পাব লাগিলে আমি ইয়াত 3 টো যেটো পূৰণ হৈ থকা দেখিছো গতিকে ইফালে হৰণ হৈ যাব 5/3 এটাকে এৰ নিৰ্ণয় মান কিমান হ'ব 5/3 বুজি পাইছা নিশ্চয় 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যদি p4 বিন্দুটো 4x plus y equal to 16 ৰ লেখডালৰ ওপৰত থাকে তেন্তে p মান উলিওৱা সমাধান একেদৰে কৰা p4 বিন্দুটোত x equal to প্ৰথম যেটো মান থাকে তো x ৰ মান ভুজ
p আৰু y ইকুৱেল টু 4 এতিয়া 4x plus y equal to 6 x ৰ ভ্যালু বহুৱাই দিয়া p y ভ্যালু আছে 4 equal to 6 তাৰ পিছত 4 আৰু p পূৰণ কৰিলে 4p হ'ব 4 টো ইফালে ট্ৰান্সফাৰ কৰা কৰিলে -4 হৈ যাব ইফালে 4p ৰাখিলো 6 পৰা 4 গলে 2 হ'ল p equal to 4 টো পূৰণ হৈ আছে 2/4 হ'ব 2 গুণ 2 2 দুগুণ 4 p equal to 1/2 তোমার লিখি দিবা এটাকে p নির্ণয় মান হাফ হইছে 3 নম্বৰ অঙ্কটো দিয়া আছে যদি twice y equal to ax - 4 সমীকৰণৰ লেখডাল 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে এৰ মান নিৰ্ণয় কৰা সমাধান 1 2 বিন্দুটোত 1 2 বিন্দুটোত x ৰ ভ্যালুটো হ'ব প্ৰথমটো x equal to 1 y equal to 2 এতিয়া আমাৰ সমীকৰণটো কি আছে twice y equal to ax - 4 প্ৰথমতে তোমালোকে y ভ্যালু 2 ইয়াত বহুৱাই দিয়া a into x ৰ ভ্যালু কিমান আছে 1 আছে 1 বহুৱালো -4 2 দুগুণ 4 a আৰু 1 পূৰণ কৰিলে a হ'ব -4 এই গোটেইখিনি ইফালে লৈ আহা a - 4 টো আৰু 4 টো ইফালে ট্ৰান্সফাৰ কৰা এই 4 টো মাইনাছত আছে ইফালে গলে কি হৈ যাব প্লাস হৈ যাব 4 + 4 ইকুৱেল টু a ইকুৱেল টু কিমান হ'ব 8 হ'ব এটাকে a নিৰ্ণয় মান 8 নিশ্চয় বুজি পাইছা তাৰ পিছত আজি আলোচনা আমি শেষৰ অংকটোলৈ যাব বিচাৰিছো 4 নম্বৰ অংকটো 4 নম্বৰ অংকটো দিয়া আছে যদি twice k - 3k + 2 বিন্দুটো twice x plus twice y plus 15 equal to 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে k ৰ মান উলিওৱা ঠিক একেদৰে আমি কৰিব লাগিব 4 নম্বৰ সমাধান ইয়াত a equal to twice k x হ'ব sorry x equal to twice k minus 3 y equal to k plus 2 এতিয়া সমীকৰণটো আমি বহুৱাম twice x plus thrice y plus 15 equal to 0 x ৰ মানটো x ৰ ইয়াতে বহুৱাই দিয়া য'ত আছে x টো 2 লগত পূৰণ হৈ আছে twice k minus 3 plus 3 into y মানটো আছিল k plus 2 বহুৱাই দিলো plus 15 equal to 0 2 লগত এই দুইখিনিয়ে পূৰণ হৈ আছে দুইটা twice k minus 3 2 লগত পূৰণ হৈ আছে 2 দুগুণ 4 4k হ'ব প্লাস মাইনাস মাইনাস 3 দুগুণ 6 হ'ল ইফালে হ'ব 28k আৰু 3 দুগুণ 6 plus 15 equal to 0 এই 6 প্লাসত আছে এটো 6 মাইনাস আছে কটা গল 4 3 7 7k হ'ব 15 ইফালে পক্ষান্ত কৰা -15 হৈ যাব k equal to -15/7 আমি k ৰ ভ্যালু পাই গলো আমাক k ৰ ভ্যালু উলিয়াব দিছিলে এটা k ৰ নিৰ্ণয় মান কিমান হ'ব -15/7 হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনাত আমি 2 নম্বৰ 3 নম্বৰ 4টা অংক আলোচনা কৰিলো ইয়াৰ পিছত আমি 3 নম্বৰ 5 6 7 আৰু 4 নম্বৰ এইকেইটা অংক আলোচনা কৰিম তোমালোকে এতিয়ালৈকে সংযোগ ৰাখিবা আৰু কিবা নুবুজা থাকিলে মোক কমেন্ট কৰি জনাবা তাৰ পিছত আমি 5 6 7 এনেকৈ একাধিক্ৰমে অংকবোৰ আলোচনা কৰি গৈ থাকিম তোমালোকৰ দুটা চলক উত্তৰ ৰৈখিক সমীকৰণ যেটো পাঠ আছে এই পাঠটোৰ লগতে আৰু যদি অন্য কিবা পাঠৰ আলোচনা আগতীয়াকৈ লাগে তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা এই পাঠৰ আলোচনা মই আগবঢ়াবলৈ চেষ্টা কৰিম সকলো ভালদৰে থাকা পঢ়া শুনা কৰি থাকিবা ধন্যবাদ